কি খবৰ আপোনালোকৰ? আজি আহিছোঁ অন্য এটা ভিডিঅ'লৈ। আজি যিহেতু ছানডে, সেইটো কাৰণে মানে ছানডে আমাৰ ডান্সৰ আৰু নাটকৰ ৰিহাৰ্চল থাকে। আজি তাই নাটকৰ ৰিহাৰ্চল আছে, তাই অলপ আপোনালোকৰ মাজলৈ দেখাম বুলি বলক ভিডিঅ'টো। ফাইনেলি আহি পালোঁ আমাৰ ডান্স স্কুল ৰিমজিম ডান্স একাডেমি। বলক এতিয়া ভিতৰলৈ যাওঁ। ভিতৰলৈ মই গৈ আছোঁ আৰু এইফালে আমাৰ ৰিলছ ব্যস্ত। তাৰপিছত যাবলগীয়া হ'লে যাবি। হাই, আমি আহিছোঁ এতিয়া ডান্স স্কুললৈ। ডান্স নহয়, নাটক শিকি আছোঁ। ব'লক এতিয়া আমি নাটক শিকা চামগৈ। সেইডাল বেয়া লাগিব, সেইডাল এনেকুৱা নাই কয় তালৈকে এতিয়া কৈছে। তললৈ চাই নাহিব, ওপৰলৈ চাই আহিব। ঘপককৈ উঠিবি। আয়া খালে 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 মা পৰিচয় নালাগে জনাব। তোমাৰ দেশৰ অপৰিচ্ছন্ন ভাষা হওক তোমাৰ ৰেখি কুমাৰ মই। নাচি থাকোঁতে ঘটিটো গছকি নিদিব আকৌ। নাচি থাকোঁতে ঘটিটো গছকি নিদিবা। হেৰি হ'ব দেই, পানী ওলাই পৰিব আপুনি যেনেকুৱা ওলাইছে। এইটো চিন একদম আগত কৰিম, এতিয়া এইকেইটা আগত থাকি যাব, বেগত নাচিব।